হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই লিখা দুটা চিঠি, এখন তেখেত আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদীজীক লিখিছে, আনটো চিঠি তেখেতে JP নাড্ডা ডাঙৰীয়ালৈ লিখিছে। এই দুটা চিঠিৰ মানে যিখিনি আছে, আমি PPL দলৰ পৰা প্ৰথমতে কৈছোঁ যে এইটো তেখেতে লিখা চিঠিটো এইটো মনে সজা আৰু টোটেলি বেছলেছ, তাৰ কোনো বেচিছ নাই। আমি যিখিনি এলিগেশ্যন তেখেতে আনিছে এইটো আমি টোটেলি মানে ডিনাই কৰিছোঁ। তেখেতে হয়তো বহুত ফ্ৰাষ্ট্ৰেশ্যনত ভুগি আছে। আমি শুনিছোঁ তেখেতে মানে যোৱা একমাহ ধৰি এক মাহৰ বেছি দিল্লীত বাহৰ পাতি আছে, যাতে মানে ইয়াতে নিজে আমাৰ BTR চৰকাৰ মানে গঠন কৰিব পাৰে। আকৌ তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত এলায়েন্স, যাক মানে আমাৰ MLA ইলেকশ্যনৰ আগত বা BTC ইলেকশ্যনৰ আগত তেখেতে বহুত বেয়াকৈ গালি পাৰিছিলে, পামচাৰ ফুটবল বুলি কৈছিল, কিবা কিবি কৈছিল। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এগেইনষ্টত বহুত কথা কৈছিলে। কংগ্ৰেছৰ লগত মিলি পেলাই তেখেতে মহাজোঁট এটা বনাইছিল, বহুত চেষ্টা কৰিছিল MLA ইলেকশ্যনত মানে আমাৰ ভাৰতীয় জনতা পাৰ্টিক বা NDAক অসম চৰকাৰৰ পৰা মানে উৎখাত কৰিবলৈ তেখেতে বহুত দিনে ৰাতি অহৰহ চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। আৰু যেতিয়াৰ পৰা তেখেতৰ হাতৰ পৰা ক্ষমতাটো গুচি গ'ল, আমাৰ BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL, BJP আৰু GSP চৰকাৰ গঠন হ'ল, তেতিয়াৰ পৰাই তেখেতে বহুত ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে। আৰু ইমান দিন তেখেতে মানে চলে বলে যি নীতি মানে ভাল হওক বেয়া হওক নীতি, সব নীতি ব্যৱহাৰ কৰি পেলাই মানে 15 বছৰ আমাৰ BTC চৰকাৰত শাসনত আছিলে। তেখেতে মানে বুজি পোৱা নাই কেতিয়াবা যে তেনেকৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াত চৰকাৰটো পৰিৱৰ্তন হয়, এইটো তেখেতে একচেপ্ট কৰিব পৰা নাই। গতিকে তেখেতৰ মানে অগণতান্ত্ৰিক যোনটো মানসিকতা, এইটো মানে এতিয়া জল পট হৈ উঠিছে। তেখেতে যিখিনি এলিগেশ্যন আনিছে, আমাৰ মাননীয় BJPৰ ৰাষ্ট্ৰীয় সভাপতি তেখেতক লিখা চিঠিত তেখেতে 4টা পইণ্ট লিখিছে। মানে প্ৰথমত কৈছে যে তেখেতক NDAক ইনক্লুড কৰিব লাগে, তাতে আমাৰ একো ক'ব লগা নাই। এইটো মানে ভাৰতীয় জনতা পাৰ্টিৰ এইটো মানে তেখেতৰ নেতৃত্বসকলে এইটো সিদ্ধান্ত ল'ব, ইয়াত আমাৰ UPPL তৰফৰ পৰা আমাৰ একো ক'ব লগা নাই। তেখেতে এটা এলিগেশ্যন আনিছে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 600 কোটিৰ কিবা কেলেংকাৰী হৈছে বুলি তেখেতে লিখিছে চিঠিত। তো আমাৰ টোটেল BTCৰ বাজেটটোৱে মাত্ৰ 671 crore আছে। 671 crore তেখেতে 600 crore মানে দুৰ্নীতি ক'ত দেখা পালে। তেখেতে 17টা বছৰ চৰকাৰ চলাই আমাৰ UPPL, BJP আৰু GSPৰ চৰকাৰৰ ওপৰত 3000 কোটি টকাৰ ঋণৰ বোজা ৰাখি থৈ গৈছে। এইটো অডিট প্ৰচেছত গ'ল, অডিট প্ৰচেছত গৈ পেলাই কমচে কম 1800 কোটি টকা এইটো মানে একদম ফলছ বিল দেখুৱাই পেলাই এইটো তেখেতে এই বিলবিলাক দিয়াৰ মানে যোজা চলাইছিলে। এতিয়া চৰকাৰ গঠন কৰাৰ পিছত আমাৰ অডিট প্ৰচেছৰ পিছত আমি গম পালোঁ যে যি 3,200 crore যোনটো লাইবিলিটিছ, এই লাইবিলিটিছৰ মাজত বহুত বস্তুটো ফেক আছে, ফেক। তো তেখেতে ইমান ডাঙৰ এটা ঋণৰ বোজা, য'ত আমাৰ বাজেটটো আছে মাত্ৰ 600 to 700 crore এভৰি ইয়াৰ, তাতে যদি 3000 crore আমি ঋণ যদি এইটো পৰিশোধ কৰিব লাগে, এইটো যদি আমি দিব লাগে, তেনেহ'লে আমি 5টা বছৰৰ যিখিনি বাজেট সব তাতেই গুচি যাব, 5টা বছৰৰ চৰকাৰ। গতিকে তথাপিও আমি যিখিনি জেনুৱেন বিল আছে এইটো প্ৰত্যেক বছৰত, প্ৰথম বছৰত দিয়া হ'ল অলপ, দ্বিতীয় বছৰটো অলপ দিয়া হ'ল। তো তেখেতে ছাপ্লাই দিছে বুলি কৈছে 300 crore, এটা ছাপ্লাইৰ স্কিম তেখেতে দেখাব পাৰিব নেকি? যিখিনি ছাপ্লাইৰ স্কিম আছে তেখেতৰ চৰকাৰৰ সময়ত মানে টেণ্ডাৰ দি যোৱা, তেখেতৰ চৰকাৰৰ টাইমত, BPF চৰকাৰৰ টাইমত এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দি যোৱা ছাপ্লাইখিনিহে আমাৰ চৰকাৰৰ দিনত এইটো ছাপ্লাইটো হৈছে। নতুনকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ যোনটো চৰকাৰ আছে তাতে কোনো ছাপ্লাইয়ে দিয়া হোৱা নাই, আননেচেচাৰী বস্তুৰ কোনো ছাপ্লাইয়ে দিয়া হোৱা নাই। গতিকে তেখেতে ক'ত 600 crore মানে ইৰেগুলাৰিটিছটো দেখা পায়। এইটো একদম মনে সজা হয় আৰু এইটো বেছলেছ হয়। আমি এইটো মানে টোটেলি এইটো আমি ডিনাই কৰিছোঁ। তেখেতে BTR শান্তি চুক্তিটো নস্যাৎ কৰিব বিচাৰিছে, বহুত পইণ্টত লিখিছে যে এইটো আমাৰ যিখিনি আমাৰ BTC চৰকাৰৰ পাৱাৰ আছিলে এইটো মানে
কৰ্তন কৰা হ'ল বুলি ইয়াতে এলিগেশ্যন লিখা হৈছে। তো এইটো আমাৰ যিখিনি শান্তি ঘূৰাই আহিছে, এতিয়া আপোনালোকে দেখা পাইছে যে 2 বছৰত খৌ দিশে শান্তি ঘূৰি আহিছে, ইমান শান্তি, এতিয়া কোনো ভাইলেন্স নাই, দিনে নিশাই মানুহ ঘূৰিব পাৰে, জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস ঘূৰি আহিছে। সকলো জাতীয় জনগোষ্ঠীৰ মানুহে নিজৰ নিজৰ অধিকাৰটো লাহে লাহেকৈ পাবলৈ ধৰিছে, মাটিৰ অধিকাৰ পাবলৈ ধৰিছে। গতিকে এইখিনি সময়ত তেখেতে যিহেতু এটা বেকগ্ৰাউণ্ডৰ পৰা আহে, ভাইলেণ্ট এটা বেকগ্ৰাউণ্ডৰ পৰা আহে, আপোনালোকে দেখা পাইছে তেখেতৰ শাসনত 17 বছৰ কিমান ভাইলেন্স হৈছে। ইয়াতে 2008ত ভাইলেন্স হৈছে, 2012ত ভাইলেন্স হৈছে, 2014ত ভাইলেন্স হৈছে, 2015 মে মাহত ইলেকশ্যনৰ পিছত ভাইলেন্স হৈছে। বহুত হাজাৰ মানুহ নিজৰ জীৱন আৰু সম্পত্তি হেৰুৱাব লগা হৈছে। নিজে ভয়তে ওলাব পৰা নাছিল, সন্ধিয়া হ'লে মানুহ ওলাব পৰা নাছিল। এতিয়া BTR চুক্তি হোৱাৰ পিছত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বড়োলেণ্ড অঞ্চলত যিখিনি শান্তি ঘূৰি আহিছে, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যি নেতৃত্ব দিছে শান্তিৰ কাৰণে, এইটো ভাঙিবলৈ, এই যে আমাক শান্তি যে ঘূৰি আহিছে, এইটো বিনষ্ট কৰিবলৈ, এই পৰিৱেশটো বিনষ্ট কৰিবলৈ তেখেতে কিছুমান একদম বেছলেছ এলিগেশ্যন তেখেতে আনিছে। এইটো আমি টোটেলি ডিনাই কৰিছোঁ আৰু আমি তেখেতক অনুৰোধ কৰিছোঁ, আমাৰ যে বড়োলেণ্ড অঞ্চলৰ শান্তি সম্প্ৰীতি এইটো যাতে তেখেতে কোঅপাৰেট কৰে। আৰু আমি তেখেতক জনাব বিচাৰিছোঁ, আমি UPPL দলৰ তৰফৰ পৰা যিকোনো কষ্টত, এট এনি কষ্ট, এই শান্তিটো আমি বিনষ্ট কৰিবলৈ নিদিম। এই আমাৰ ৰাজনৈতিক লাভালাভৰ কাৰণে আমি শান্তি কেতিয়াও বিনষ্ট হ'বলৈ নিদিম। তো তেখেতে যিখিনি বহুত কথা লিখিছে, ইয়াতে IOI ঘৰ কৰাপশ্যন হৈছে বুলি লিখিছে, হাজাৰ ঘৰ আপোনালোকক ডেটা দি দিম মই, ইনকমপ্লিট হৈ আছে তেখেতৰ দিনতো। আমাৰতো চাওক, এটা ঘৰ ইনকমপ্লিট নাই, ক'তো আপুনি দেখাব নোৱাৰে। কিছুমান তেখেতসকলে MCLA EM বিলাকে ঘূৰি ফুৰি আছে, মনিটৰিং কৰি আছে, ক'তো তেখেতসকলে দেখা পোৱা নাই। তেখেতৰ দিনত PMMY ঘৰবিলাক ঠিকাদাৰবিলাকে কৰিছিল, আমাৰ দিনত এতিয়া ঠিকাদাৰবিলাকে নহয়, হিতাধিকাৰীবিলাকে ঘৰটো বনাই আছে। গতিকে তাতে কোনো কৰাপশ্যনৰ প্ৰশ্নই নুঠে। যাৰ নামত ঘৰ গৈছে তেখেতসকলে নিজে নিজে ঘৰ বনাই লৈ আছে। তেখেতে বহুত কথা লিখিছে ইয়াতে। লাষ্টত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ লিখা চিঠিত 12 নম্বৰ পইণ্টত তেখেতে লিখিছে যে এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলা BTR চৰকাৰখনৰ কাৰণে ইয়াতে ইনষ্টেবিলিটি আহিব খুজিছে বুলি, আনৰেষ্ট হ'ব খুজিছে, আন্দোলন আকৌ হ'ব খুজিছে বুলি তেখেতে এইটোৱে বিচাৰিছে, ভাইলেন্সটো বিচাৰিছে। এইকাৰণে তেখেতে ভাবি আছে ভাইলেন্স নোহোৱাৰ কাৰণে, শান্তি ঘূৰি অহাৰ কাৰণে তেখেতৰ ৰাজনৈতিক যোনটো পাৱাৰ এইটো গুচি গ'ল। ভাইলেন্স হ'লে তেখেতৰ বেনিফিট হ'ব। তেখেতে কিয় ভাইলেন্সটো বিশ্বাস কৰা মানুহ, তেখেতে আনডেমক্ৰেটিক মিনছটো বিশ্বাস কৰা মানুহ। গতিকে তেখেতে যিমান ইয়াতে এলিগেশ্যন আনিছে এইবিলাক চব বেছলেছ হয়। গতিকে আমি তেখেতক ক'ব বিচাৰিছোঁ, আমাৰ যিখিনি এলায়েন্স আছে ভাৰতীয় জনতা পাৰ্টিৰ লগত।